কি যে হপা চাই থাকে তাইহে জানে একেবাৰে চাচোন কি বল চাই আছে আৰু মাকে বহি আছে থাল আৰু তাই চাই আছে মায়েকৰ মূৰাটো কি বল চাই থাকে তাইহে জানে একেবাৰে গাইছ। তো হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আজি অকণমান বতৰটো লেহেকা হৈ আছে, সেইবাবে আজি ভ্লগছ এটা বনাবৰ খুব মন গ'ল। বহুদিন ভ্লগছো বনোৱা নাই, সেইকাৰণে আজি এটা বনাই দিলোঁ। তো আজি কস্তুৰীহঁতৰ ঘৰটোৱে আপোনালোকক ভালকৈ দেখাওঁ কি কি আছে বাৰু সিহঁতৰ। তো গাইছ, মই এটা বেলেগ বস্তু আপোনালোকক দেখাম এতিয়া। মানে ইহঁতৰ ইমান কোমোৰা লাগি আছে, মই তামোলৰ গছত গৈ কিনে আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। কিমান কোমোৰানো আছে ওপৰত, ছালৰ ওপৰত। মই তামোলৰ গছেদি উঠি যাই আপোনালোকক দেখাই দিম। তো ইফালে তামোল গছপাত, এইপাত তামোল গছপাত ওখ, ইয়াতে উঠি যাম। ইয়াতে ছালত কোমোৰা কেইটা আছে, মই আপোনালোকক দেখাম বাৰু। প্লিজ ৱেইট। উঠি আহিলোঁ গাইছ, উঠি আহিলোঁ। কি কৰিব লগা হৈছে ভ্লগছ বনাবলৈ। লাইক কমেণ্টটো আপোনালোকে নকৰেই। তথাপিতো ইয়াতে প্ৰায় 21টামান আছে, 21টা আছে, টামান নহয় 21টা আছে প্ৰায়। এইকেইটা কোমোৰাই। এয়া চাওক, আপোনালোকে বাৰু কোমোৰা খাই ভাল পায়নে, বুঢ়াটো খাই ভাল পায়নে, জালিটো খাই ভাল পায়, আপোনালোকে কমেণ্ট কৰিবচোন প্লিজ। নামি আহিলোঁ গছটোৰ পৰা। এইফালে জলকীয়া গছো আছে, কিন্তু জলকীয়া গছত মাল নাই একো, মানে জ্বলা নাই। তো এডাল অমিতা আছে, অমিতাডাল কিন্তু লাগিছে, ঢেৰ লাগিছে। কি কৰিছা হা, কি কৰিছা? পুৰা শিখৰ খাই একেবাৰে মুখখন ফুলাই ৰাখিছে, অকণমান হ'লে দিব নোৱাৰে। তো এতিয়া আমি তেওঁলোকৰ ঘৰটো দেখাম। ঘৰটো নালাগে, তেওঁ মানা কৰিছে, মানে এইজনে মানা কৰি দিছে ঘৰটো দেখাবলৈ।